এইখন পৃথিৱীত কেৱল ডাক্তৰ আৰু ইঞ্জিনিয়াৰে একমাত্ৰ সুখী মানুহ নহয়। জীৱনত সফলতা অৰ্জন কৰিবলৈ 90% মাৰ্কৰ প্ৰয়োজন নাই। একাগ্ৰতা আৰু নিষ্ঠা সততাৰে যিকোনো কাম কৰক, সফলতা লাভ কৰিবই। জীৱনটো আচলতে একেবাৰে সৰল, আমিহে ইয়াক খুচৰি থাকি জটিল বনাই পেলাওঁ। পানীত ননামাকৈ যিদৰে সাঁতোৰ শিকিব নোৱাৰি, ঠিক তেনেকৈ জীৱনলৈ বেয়া দিন নাহিলে মানুহ চিনিব নোৱাৰি। জীৱনৰ লক্ষ্য পথত আগবাঢ়ি যাওঁতেই লাহেকে যাওক বা বেগেৰেই যাওক, কোনো কথা নাই, কিন্তু ভাগৰি ৰৈ নিদিব। যাৰ খং বেছি তেওঁ জীৱনত কোনো নাথাকে, কাৰণ স্বাৰ্থপৰ সমাজত তুমি যদি সঁচা কথাটো মুখামুখিকৈ কোৱা, তোমাৰ পৰা সকলো আঁতৰি যাব, কিয়নো সঁচা কথালৈ সকলোৱে ভয় কৰে। জীৱনত পাৰিলে পানীৰ দৰে হ'বলৈ চেষ্টা কৰা, নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰি ল'ব পাৰিবা। পাথৰৰ দৰে নহ'বা আনক উজুতি খুৱাবলৈ। বহুতেই তোমাক দেখুৱাব এই পৃথিৱীখন কিমান সুন্দৰ, খুব কম সংখ্যক মানুহে তোমাক দেখুৱাব এইখন পৃথিৱীত আপুনি কিমান সুন্দৰ। জীৱনত নিজৰ লিখা মানুহ ক'তো বিচাৰি নোপোৱা, আৰু যদিও বিচাৰি ফুৰা লাভ নহ'ব, কিন্তু পিছলৈ অকলশৰীয়া হৈ যাবা। ইয়াত যিজন মানুহ যেনেকৈ আছে তেনেকৈ মানি লোৱাই ভাল। জীৱনত কষ্ট পোৱাটো বহুত জৰুৰী, কাৰণ ই এক প্ৰকাৰৰ শিক্ষা, আৰু এই শিক্ষাই পৰৱৰ্তী সমস্যাৰ লগত যুঁজিবলৈ সাহস দিয়ে।